নমস্কাৰ মই মোৰ চেনেল মইনাছ ভ্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আশা কৰোঁ আপোনাৰ সকলোৰে ভাল। আৰু আজি মই ভিডিঅ'টো লৈ আহিছো মোৰ বাৰ্থডেত মই কি গিফ্ট পালো। গিফ্ট যিয়ে নহওক, সৰুহে ডাঙৰে হওক, সকলোৰে ভাল লাগে নহয়নে বাৰু? গিফ্ট পালে মোৰ বহুত বেছি ভাল লাগিছে। ইমান ধুনীয়া ধুনীয়া গিফ্ট পাইছোঁ আৰু বহুত দিন হৈ গ'ল, পলমে হ'ল ভিডিঅ'টো দিয়াত, কাৰণ এইকেইদিন অলপ ব্যস্ত আছিলোঁ। আপোনালোকে বাৰু মোৰ বাৰ্থডেৰ ভিডিঅ'টো চাইছেনে? কেনেদৰে মই সেলিব্ৰেশন কৰিলোঁ? যদি চোৱা নাই প্লিজ চাব, আৰু নতুনকৈ যিসকলে আহিছে মোৰ চেনেলটোত প্লিজ 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 ছাবস্ক্ৰাইব কৰি দিব। এতিয়া আহক মই মোৰ ধুনীয়া ধুনীয়া গিফ্টবোৰ দেখুৱাওঁ। আৰু ফাৰ্ষ্টে দেখুৱাম মই উৎপলে দিয়া গিফ্ট। উৎপলে দিছে এটা ধুনীয়া কুৰ্তি। এই ধুনীয়া কুৰ্তিটো আৰু এটা ফ্ৰক কুৰ্তি হয়, আৰু এয়া কাপোৰেৰে উলেন টাইপ অলপমান লেছ আছে তলৰ ফালে, আৰু এটা ধুনীয়া কুৰ্তি। আৰু ইয়াৰ লগত আছে এটা পায়জামা আৰু এখন দুপাট্টা। আৰু উৎপলে দিছে চেণ্ডেল দিছে, দুযোৰ চেণ্ডেল দিছে, আৰু এই কুৰ্তি ছেটটো দিছে, আৰু দিছে এটা বেগ, আৰু এটা সিম্পল কুৰ্তি। আৰু দাদাই বাৰ্থডেত আহিব নোৱাৰিলে, তথাপিও দাদাৰ পৰা গিফ্ট নল'লোঁ এক্সট্ৰাকৈ, কাৰণ মই কেক বনাওঁতে যিমান যি যোগাৰ লাগে, যি লাগে গোটেই সিয়ে দি থাকে, সিয়ে আনি দিয়ে, গতিকে তাৰ পৰা বিশেষ গিফ্ট নল'লোঁ। তাৰ বাইদেৱে দিছে এইযোৰ চেণ্ডেল, তাই মোক নিজেই কিনি ল'ব দিছে, আৰু মই এয়া চেণ্ডেলযোৰ কিনি ল'লোঁ। মোৰ নিজৰ বাৰ্থডে বুলি নিজকে নিজে মই এটা গিফ্ট দিছোঁ। সেয়া গিফ্টটো আপোনালোকক দেখুৱাই দিওঁ। এটা ধুনীয়া, ইয়াৰ হাতটো এনেকুৱা হয়, এয়া মই নিজেই নিজক দিছোঁ। তাৰপিছত দেউতাই দিছে এটা ধুনীয়া জেকেট। ইয়াৰ এফালে টুপি আছে পিছফালে, আৰু এটা ধুনীয়া জেকেট দিছে। পেকেটৰ ভিতৰত আছে দেউতা আৰু এটা দিছে চুৱেটাৰ। মোক বহুত দৰকাৰী হৈ আছিলে, মই কৈ আছিলোঁ বহুত দিনৰ পৰা, তাৰপিছত দেউতাই মোক বাৰ্থডেতে দি দিলে। এই এটা আৰু ঘৰতে পিন্ধিব পৰা এটা লং পেণ্ট দিছে। এয়া আৰু আমাৰ বৌ, মানে বৰদেউতাহঁতৰ বৌয়ে দিছে এযোৰ কাণফুলি। খুব মৰম লাগিছে কাণফুলিযোৰ। চাওক, এয়া বৌয়ে দিছে। আৰু মামাহঁতৰ দাদা, মানে ধন দাদাহঁত আহিছিল পিছদিনাখনে, এই ধন দাদাই দিছে এটা চকলেট, আৰু এটা ডায়মণ্ডৰ ছেট পাই গ'লোঁ বাৰ্থডেত। খুব ধুনীয়া, খুব বেছি ধুনীয়া। মানে এবাৰ মালিক চান্দত যাওঁতে এটা ডায়মণ্ডৰ ছেট পিন্ধি চাইছিলোঁ, আনিবতো নোৱাৰোঁ, বহুত দাম, পিন্ধি চাইছিলোঁ, খুব ভাল লাগিছিল। তাৰপিছত তেতিয়াৰ পৰা মানে মোৰ সেইটো মন গৈ থাকে আৰু সেইটো আনিবৰ কাৰণে, কিন্তু ফাইনেলি সেইটো নহ'লেও এটা ডায়মণ্ডৰ ছেট পাই গ'লোঁ। আৰু একচুৱেলি এইটো অৰিজিনেল ডায়মণ্ড নহয়, এইটো আমেৰিকান ডায়মণ্ড হয়। কাণফুলিযোৰ চাওক, ইমান মৰম লগা, কিউট, বেছি ভাল লাগিছে, কাৰণ এইটো মানে সৰু সৰু, বেছি ডাঙৰ নহয়। ডাঙৰ হ'লেও ভাল নালাগিল হয়, একেবাৰে সৰু, সেইকাৰণে ভাল লাগিছে। এয়া নেক পিচটো এনেকুৱা হয়, চাওক ইমান ধুনীয়া হয়। এয়া
এয়া দিছে মোৰ এটা ভাইটি, পাতি লোৱা ভাইটি হয়। একচুৱেলি সি তন্মৰ ফ্ৰেণ্ড আছিলে, তন্মৰ ফ্ৰেণ্ড থাকিলে সি একেবাৰে মোৰ সকলো কামতে সহায় সহযোগ কৰি দিয়ে। বহুত বেছি ভাল হয় ভাইটিটো, আৰু ভাইটিয়ে মোক এইটো দিছে মোৰ জন্মদিন বুলি। আৰু মোৰ তন্ময় মানে ভাইটিয়ে আৰু এটা গিফ্ট দিছে, কিন্তু গিফ্টটো কি হ'ল, মোৰ চাইজত সৰু আহিল, অনলাইন অৰ্ডাৰ দিছিলে, সৰু অহাৰ কাৰণে সেইটো মই দি দিলোঁ। স্ক্ৰীণত দেখুৱাই দিম বাৰু কি গিফ্ট হয়। এটা কুৰ্তি দিছিলে, দেখুৱাই দিম। তাৰোপৰি মাহঁতে পইচা দিছে। বাকী এইখিনিয়ে মোৰ গিফ্ট হয়। কেনেকুৱা লাগিছে মোৰ গিফ্টখিনি? মোৰতো বিৰাট ফূৰ্তি লাগিছে গিফ্টখিনি পাই। আৰু আজি ভিডিঅ'টো ইমানেই। ভাল পাইছে যদি লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। আজিলৈ বাই বাই।